কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে কি যোনটো তোমাৰ অগ্নিবীৰ মেডিকেল তাৰ ওপৰত এটা ভিডিঅ' বনোৱা আৰু লগতে কি ডকুমেণ্ট লাগে ক'বা তো তোমালোকক মই এটা ভিডিঅ'তে চব ক'ব নোৱাৰিম কিন্তু আজি তোমালোকক কৈ দিম যে তোমালোকৰ মেডিকেল যোনটো কেনেদৰে হয় তো মই মেডিকেলৰ ভিডিঅ' মানে অলৰেডি বহুত দি থোৱা আছে ঠিক আছে মেডিকেলৰ ভিডিঅ' মোৰ তোমালোকে গম পোৱাই আগতো মোৰ মেডিকেলৰ ভিডিঅ' তোমালোকক বহুত দি থোৱা আছে কিন্তু তথাপি মানে বহুতে মোৰ এই মেডিকেলৰ ভিডিঅ'খিনি চোৱা নাই তো মানে যোনসকল নতুন ছাবস্ক্ৰাইবাৰ তেওঁলোকে আচলতে গম নাপায় মেডিকেলত কি চেক কৰে তো চব বহুতে মানে মেডিকেলৰ কাৰণে ভয় কৰি থাকে ঠিক আছে কাৰণ তোমালোকক মই কওঁ চোৱা মেডিকেলটো ইমান মানে টান নহয় ঠিক আছে মেডিকেলটো ইমান টান নহয় তোমালোকে যদি বেলেগৰ কথা শুনি যদি দিবলৈ যোৱা মানে বেলেগৰ কথা শুনি তো সেইটো তোমালোকৰ মানে নিজৰ কাৰণে ভুল হ'ব ঠিক আছে কাৰণ মেডিকেলটো তোমালোকে মানে যিমান ভাবি থকা যে ইমান টান হ'ব আনৰ কথা শুনি তো তোমালোকে বেলেগৰ কথা বাদ দিয়ে তোমালোকে জাষ্ট মানে ফিল্ডলৈ যোৱা নিজৰ মতে তোমালোকে প্ৰেক্টিছ কৰা টাইম লিমিট ৰাখি এটা তোমালোকে শ্বেডিউল বনোৱা তোমালোকে টাইম মতে যদি ফিজিকেলৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছা ভালদৰে কৰা যদি তোমালোকে এবাৰ চাকৰিটো ল'ম বুলি ভাবিছা ভালদৰে তোমালোকে প্ৰেক্টিছ কৰা তোমালোকে নিশ্চয় ছাকচেছ হ'বা কিন্তু তোমালোকে কি কৰিবা মানে মাজতে মানে কষ্ট কৰি তোমালোকে এৰি নিদিবা ঠিক আছে কাৰণ তোমালোকে যদি মাজতে কষ্ট কৰি এৰি দিয়া তো তোমালোকে নিজে পষ্ট পাবা সেইকাৰণে তোমালোকে যদি কষ্ট কৰিছা মানে ভালদৰে কৰা কষ্টটোৰ তোমালোকে যোনটো ফল সেইটো পাবৰ বাবে তোমালোকে মাজতে কষ্ট কৰি এৰি দিব নালাগিব তো মেডিকেল আচলতে তোমালোক কি চেক হয় তোমালোকক মই কৈছোঁ তোমালোকে যেতিয়া মানে যোনখিনি তোমালোকৰ প্ৰথমে এক্সাম হ'ব ন তো এক্সাম হোৱাৰ মেক্সিমাম এমাহমানৰ পিছত তোমালোকৰ মানে মেডিকেলৰ কাৰণে আৰু ফিজিকেলৰ কাৰণে মাতে ঠিক আছে কিন্তু ফিজিকেল হোৱাৰ পিছত তোমালোকে মেডিকেল হয় তো এটা বহুত দুখৰ কথা তোমালোকে ফিজিকেলত এক্সিলেণ্ট মাৰি যদি মেডিকেলত ওলাই আহিব পাৰে তেতিয়া তোমালোকৰ মনটো বহুত বেয়া লাগিব ঠিক আছে কাৰণ বহুত ল'ৰা তেনেকৈ ওলাই আহে আৰু নিশ্চয়কৈ দেখিছোঁ আৰু সেইটো টাইমত বহুতো বেয়াও লাগে কাৰণ বহুত ল'ৰা ৰিজেক্ট হৈ ওলাই আহে তো কিমান বেয়া লগা কথা তোমালোকে নিজে মানে গম নিজে যেতিয়া হয় মানে তেতিয়া গম পোৱা যায় মানে আচলতে ঠিক আছে তো সেইকাৰণে তোমালোকক মই কওঁ ভালদৰে প্ৰেক্টিছ কৰিবা মেডিকেলৰ কাৰণে ইমান চিন্তা কৰি নাথাকিবা যদি তোমালোকৰ এইবোৰ বেমাৰ হৈ আছে তো তোমালোকে মানে ভাল কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে মেইনলি তোমালোকৰ যোনদিনাখনি মেডিকেল হ'ব তোমালোকৰ ৰানিঙৰ পিছদিনাখনি মেডিকেল হয় আমাৰো ছেম হৈছিলে তো আৰ্মিত তেনেকুৱাই কৰে অগ্নিবীৰ যোনটো মেডিকেল তো প্ৰথম তোমালোকৰ যোনখিনি কাপোৰ তোমালোকে পিন্ধি যাবা তোমালোকক খুলিবলৈ ক'ব জাষ্ট বনিয়ানটো থাকিব বনিয়ান থকাৰ ফলত তোমালোকৰ শৰীৰটো ৱাৰ্ম আপ কৰাব গৰম কৰাব তাৰপৰা গৰম কৰাৰ পিছত তোমালোকৰ যোনটো ভেৰিক'জ বেঞ্চ মানে তোমালোকৰ ভৰিৰ পিছফালে তোমালোকৰ যোনটো মানে শিৰ থাকে এডাল শিৰ থাকিলে একো নাই তোমালোকৰ যদি একে জেগাতে বহুত থোপ পাতি শিৰ থাকে তেতিয়া তোমালোকে ৰিজেক্ট হয় মানে সেইকাৰণে তোমালোকৰ যদি শিৰ আছে ভৰিত তোমালোকে বেছি মানে ভৰিৰ প্ৰেক্টিছ নকৰিবা তোমালোকে যদি ভৰিৰ বেছি প্ৰেক্টিছ কৰা মানে তোমালোকৰ শিৰবোৰ বেছি ওলাই যাব আৰু তেতিয়া তোমালোকৰ মানে মেডিকেলত মানে ৰিজেক্ট হোৱাৰ চান্সটো বাঢ়ি যাব সেইকাৰণে তোমালোকে মানে ভৰিৰ মানে যোনটো শিৰৰ প্ৰব্লেম সেইটো মানে প্ৰেক্টিছটো বেছি নকৰিবা ঠিক আছে আৰু তাৰপিছত তোমালোকৰ যোনটো তোমালোকৰ ভেৰিক'জ বেইন টেষ্ট হোৱাৰ পিছত তোমালোকৰ যোনবোৰ মানে কাণ চান সেইবোৰ বেলেগ এজন ডক্টৰলৈ দিব একেজন ডক্টৰে তোমালোকে চব চেক নকৰে তাৰপিছত তোমালোকৰ যোনটো প্ৰাইভেট পাৰ্টৰ ভিতৰত তোমালোকৰ যোনটো তোমালোকৰ প্ৰাইভেট পাৰ্টৰ তোমালোকৰ পাইলছ চেক কৰিব পাইলছ তোমালোকৰ টচ মাৰি চাব সেইকাৰণে তোমালোকৰ যদি পাইলছটো হৈ আছে তোমালোকে ঘৰুৱা দৰৱ খায়ো ঠিক কৰিব পাৰা যোনবোৰ আয়ুৰ্বেদিক হোমিঅ'পেথিক দৰৱ সেইবোৰ খাই তোমালোকে ঠিক কৰিব পাৰা আৰু তোমালোকে মছলাজাতীয় বস্তুবোৰ এৰি দিবা মিট তোমালোকৰ ভেজালজাতীয় বস্তুৰ মানে ডিমৰ পৰা ধৰি ভেন্দিৰ পৰা ধৰি যোনবোৰ আৰু লগতে পুৰি তেলেতীয়া বস্তু নাখাবা ডেইলি পানী খাবা সেউজীয়া শাক পাচলি শাক তোমালোকে সেইবোৰ অমিতা বেছি খাবা আৰু তোমালোকৰ পাইলছ বেমাৰটো ঠিক হৈ যাব কাৰণ পাইলছটো মানে তাত চেক কৰে ঠিক আছে আৰু তোমালোকৰ প্ৰাইভেট পাৰ্ট চেক কৰিব তাৰপৰা তোমালোকে যোনবোৰ প্ৰাইভেট পাৰ্ট ভালদৰে চাফা কৰি যাবা ঠিক আছে তাৰপিছত তোমালোকৰ মেইন হ'ল তোমালোকৰ চকু 6/6 যোনটো তোমালোকৰ যদি পঢ়িব নোৱাৰা তাত বহুত ল'ৰা ৰিজেক্ট হয় সেইকাৰণে তোমালোকে চকুৰ প্ৰেক্টিছ কৰিবা আৰু তোমালোকে মোবাইলবোৰ ইমান ওচৰৰ পৰা নাচাবা কাৰণ তোমালোকৰ চকুযোৰে মেইন কাৰণ তোমালোকে যদি ডিফেন্সৰ ক্ষেত্ৰত গৈছা কাৰণ তোমালোকে চকুযোৰ তোমালোকৰ বহুত ভাল থাকিব লাগিব ঠিক আছে আৰু সেইবোৰ হৈ যোৱাৰ পিছত তোমালোকৰ ইমানো হাৰ্ড নহয় মেইন তোমালোকৰ প্ৰাইভেট পাৰ্টখিনিয়ে মানে হেভিকৈ চেক কৰে তাৰপিছত তোমালোকৰ যোনবোৰ মানে হয় তাৰ পিছত মানে মেইনলি তোমালোকে চকুযোৰ চাফা কৰি যাবা চকুযোৰ নহয় আচলতে চৰি তোমালোকৰ যোনবোৰ কাণকেইখন চাফা কৰি যাবা কাৰণ তোমালোকৰ যদি কাণ যেতিয়া চেক কৰে কাণ চাফা কৰোঁতে যদি তোমালোকৰ তাত লেতেৰা যোনবোৰ লাগি আহে কণা মচুৰি বুলি যোনবোৰ কয় তেতিয়া তোমালোকৰ ৰিজেক্ট হোৱাৰ চান্সটো বাঢ়ি যায় আৰু তোমালোকে দাঁতৰ যোনটো তোমালোকৰ 28টা দাঁত থাকিলেই হ'ল ঠিক আছে তোমালোকক এনেই বহুতে মোক কমেণ্ট কৰি থাকে ইমানটা দাঁত থাকিলে হ'ব নাই ইমানটা দাঁত থাকিলে হ'ব নাই তোমালোকক মই কাৰেক্টলি কৈ দিছোঁ তোমালোকৰ মেক্সিমাম 28টা দাঁত লাগিবই আৰু দাঁতৰ তোমালোকে ইমান চিন্তা কৰি নাথাকিবা দাঁতৰ ইমান মানে তোমালোকৰ ইমান দাঁতৰ চেক নকৰে ঠিক আছে দাঁতৰ জাষ্ট নৰ্মেল তোমালোকে থাকিলে হ'ল দাঁতৰ ইমান আমাৰ চেক কৰা নাছিলে ঠিক আছে আৰু ইমান চেক নকৰোঁ মেইনলি তোমালোকৰ প্ৰাইভেট পাৰ্ট যোনবোৰ প্ৰাইভেট পাৰ্ট চবতকৈ বেছি ৰিজেক্ট হয় কেইটা তোমালোকক মই কৈ দিছোঁ যোনটো তোমালোকৰ পাইলছ ভেৰিক'জ বেইন আৰু তোমালোকৰ চকু আৰু 6/6 যোনটো মানে সেইকেইটাত মানে বেছি ৰিজেক্ট হয় সেইকেইটা তুমি যদি তোমালোকৰ ভাল আছে তোমালোকে আৰামছত পাছ হৈ যাবা ঠিক আছে আৰু মেইনলি তোমালোকৰ ডকুমেণ্টটো মই বেলেগ এটা ভিডিঅ'ত কৈ দিম আজি তোমালোকৰ জাষ্ট মেডিকেলৰ ওপৰত কৈ দিলোঁ তো তোমালোকৰ ইমানেই চেক কৰে আৰু ইমান তোমালোকে মেডিকেলৰ কাৰণে চিন্তা কৰি নাথাকিবা তোমালোকে যাৰে তাৰে কথা শুনি মেডিকেলত ইমান হাৰ্ডলি আজিকালি মানে চেক নকৰে
ঠিক আছে জাষ্ট তোমালোকে প্ৰেক্টিছ কৰি থকা ভালদৰে তোমালোকে আৰামছত তোমালোকে পাছ হৈ যাবা মেডিকেল খালি তোমালোকে এতিয়া প্ৰথমে এক্সামটো কেনেদৰে ভালকৈ দিওঁ কেনেদৰে মানে ভালকৈ এক্সামটো দিওঁ তাৰ ওপৰত চিন্তা কৰা আৰু লগতে তোমালোকে ৰানিঙো তোমালোকে প্ৰেক্টিছ কৰি থকা তাৰপিছত তুমি সেইবোৰ পাছ কৰাৰ পিছত তোমালোকে মেডিকেল জাষ্ট তোমালোকৰ হ'ব আৰামছত তোমালোকে পাছ কৰি যাবা তোমালোকে চিন্তা কৰি নাথাকিবা ঠিক আছে তো বহুতে মেডিকেলৰ কাৰণে চিন্তা কৰি থাকে তোমালোকে যিমান পাৰা ভিডিঅ'টো লগাবলৈ চাই এটা কৰি তেওঁলোকৰ ডাউটবোৰ দূৰ কৰি দিবা কাৰণ মেডিকেলত ইমান তোমালোকৰ হাৰ্ডলি আজিকালি চেক নকৰে ঠিক আছে